নমস্কাৰ বন্ধুসকল, আজি আমি চাম আমাৰ হাঁহৰ পোৱালিকেইটা 15 দিনত কিমান ডাঙৰ হ'ল, কিমান কেজিৰ হ'ল, গোটেইখিনি আমি একেলগে চাম। কি খোৱালোঁ মই, তো আহক একেলগে চাওঁ আমি। তো এয়া মই খুলি লওঁ, দিনত এনেকৈ বান্ধি থওঁ, ৰাতি তলা লগাই দিওঁ বাৰু। তো এতিয়া আমি চাওঁ আমাৰ হাঁহৰ পোৱালিকেইটা। এইকেইটা চাওক, খাই বৈ একদম শুই আছে একদম তলত, গোটেইকেইটা একদম চাওকচোন কিমান ডাঙৰ হৈছে। মই ভালকৈ দেখাই দিওঁ আপোনালোকক। এয়া চাওক, যোৱাকালি ইহঁতক চাইছিলোঁ, ইহঁতৰ এভাৰেজ ওজন 510, 515 তেনেকৈ আছিলে। ইহঁতে ইমানেই খাইছে 15 দিনত, মানে ইমানেই খাইছে, তো ইহঁতৰ ওজন বহুত হৈছে। মই দেখাম বাৰু আমি কি খুৱাইছোঁ এতিয়ালৈকে। তো এনেকৈ বগা বগাবিলাক যি দেখিছে, এইকেইটাত আমি পানী দিওঁ, আৰু এই ৰঙা ৰঙাকেইটা যি দেখিছে এইবিলাকত আমি দানাটো দিওঁ। তো এতিয়া দেখাওঁ বাৰু আমি কি খুৱাইছোঁ। এইকেইটা হৈছে আমি খুৱাইছোঁ গডৰেজৰ ক্ৰাম্ব্ৰ ব্ৰইলাৰ ষ্টাৰ্টাৰ খুৱাইছোঁ বৰ্তমান। এইকেইটা খালে মানে ইহঁতে বহুতেই ভোক লাগে আৰু খাই থাকে ইহঁতে। নেক্সট এইটো দেখিছেনে ছাইডত, এইটো হৈছে মাকৈৰ দানা, সেইটো খাই এইটোৰ লগত মিক্স কৰি দিওঁ আমি। এইকেইটা নতুনকৈ বাচন আনিছোঁ সিহঁতৰ কাৰণে, তো বৰ্তমান এইকেইটাই দি আছোঁ। আৰু এইটো দেখিছেনে বেৰাখনত, এইটো হৈছে ভিমাৰেল আৰু অষ্টবেড। এইটো খোৱালে মানে কি হয়, ইহঁতৰ গ্ৰথটো ভালে হয় আৰু মানে ভোকটো বাঢ়ে। তো ভোকটো বাঢ়িলে অভিয়াছলি ওজনো বাঢ়িব। এইটো চাওক অষ্টবেড, এই দুটা একেলগে মিক্স কৰি পিনে পানীত দি পিনে ইহঁতক দিব লাগে। তো এইটো আমি মাজে মাজে দি থাকোঁ। এইটো এটা ভিটামিন টাইপৰে হয়, ভিটামিনে হয়, তো দিলে ভাল এইটো। তো আমি মাজে মাজে এইকেইটা দি দিওঁ। তো ৰ'ব, এইটো মই থৈ দিওঁ। তো এতিয়া চাওঁ ইহঁতক আৰু এবাৰ লাষ্ট। চাওক ইহঁতে খাই বৈ পূৰা হৈ গৈছে একদম, চাওকচোন একদম চব খাই শেষ কৰি দিয়ে একেবাৰে, একদম দিবই নাপায়, একদম গোটেই চুপ লাগি যায়। মই দেখাইছিলোঁ ন আগৰ ভিডিঅ' এটাত মোৰ। আৰু ডাঙৰ হ'লে কেইদিনমান পাছত মই পুখুৰীটো দেখি পিছপিনে তাত যাব দিম ইহঁতক, এই গেটখনেৰে। আৰু 10 দিন পাছত ইহঁতক আৰু যাব দিম বাৰু তালৈ। তো এইখিনিয়ে আছিলে আজিলৈ। নেক্সট ভিডিঅ'ত আৰু মই ক'ম বাৰু, তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰে যেন আপোনালোকে। থেংক ইউ।